নমস্কাৰ বন্ধুসকল, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিল। তো আপোনালোকৰ কাৰণে মই আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। এতিয়া মই আপোনালোকক জনাই দিম যে আপোনালোকে যিসকলে জিঅ'টেক কৰিছে চৰকাৰী ঘৰ পাবৰ কাৰণে, তো আপোনালোকৰ মনত এটাই প্ৰশ্ন যে আপোনালোকে চৰকাৰী ঘৰখন কেতিয়া লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰখন লাভ কৰিব পাৰিব, আৰু প্ৰথম কিস্তি আপোনালোকৰ জানুৱাৰী মাহত অৰ্থাৎ 2026 চনৰ জানুৱাৰী মাহত আপোনালোকৰ প্ৰথম কিস্তি টকাটো লাভ কৰিব পাৰিবনে নাই, আৰু আপোনালোকৰ প্ৰথম কিস্তিটো 48,500 টকা আপোনালোকে লাভ কৰিবনে, আপোনালোকৰ মনত এইকেইটা প্ৰশ্ন। গতিকে এইকেইটাৰ প্ৰশ্নৰ মই আজিৰ উত্তৰ দিম এই ভিডিঅ'ৰ মাধ্যমেৰে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে মই আপোনালোকক জনাই দিম যে আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে জিঅ'টেক কৰিছিলে, তো আপোনালোকক প্ৰথমতে মই জনাই দিম যে আপোনালোকে চৰকাৰী ঘৰখন আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি লাইভত আপোনালোকক কৈছে যে 2026 চনৰ জানুৱাৰী মাহত কিন্তু আপোনালোকৰ কিছুমান ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকে সেই আপোনালোকৰ প্ৰথম কিস্তি টকা যিটো আছে সেই পইচাখন কিন্তু আপোনালোকে প্ৰথম কিস্তি টকাটো আপোনালোকে জানুৱাৰী মাহত আপোনালোকে লাভ কৰিব পাৰিব কিছুমান ডিষ্ট্ৰিক্টত। ডাইৰেক্টলি কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক কোৱা নাই যে আমুক তাৰিখৰ পৰা আপোনালোকক সেই পইচাটো দিম বা প্ৰথম কিস্তিটো দিম বা আমুক ডিষ্ট্ৰিক্টত আমি আমুক তাৰিখত দিম। এনেকৈ কিন্তু আপোনালোকক ডাইৰেক্টলি নিৰ্দিষ্ট কৰি এখন জেগা দেখুওৱা নাই যে আমুক জেগাত আপোনালোকক দি দিম। গতিকে আপোনালোকে চাগে নিশ্চয় গমে পাইছে যে আপোনালোকে জানুৱাৰী মাহত আপোনালোকে গোটেই মানে অসমৰ আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্টত লাভ কৰিব পাৰিব বা কিবা এটা ডিষ্ট্ৰিক্ট বেলেগ বেলেগ ডিষ্ট্ৰিক্টত আপোনালোকে লাভ কৰিব নোৱাৰিব। যিকোনো ডিষ্ট্ৰিক্টত আপোনালোকে লাভ কৰিব পাৰিব জানুৱাৰী মাহত আপোনালোকৰ প্ৰথম কিস্তি টকা। আৰু প্ৰথম কিস্তি টকাটো কিন্তু আপোনালোকৰ এতিয়ালৈকে ফিক্স হোৱা নাই আৰু ইনভেষ্টিগেশ্যন চলি আছে। আপোনালোকৰ বৰ্তমান কিন্তু 48,500 টকা যিটো ইনভেষ্টিগেশ্যন সেইটো কিন্তু আপোনালোকৰ চলি আছে। এতিয়ালৈকে কোনো নিৰ্দিষ্ট মানে আপোনালোকৰ এমাউণ্টটো চিলেক্ট কৰা নাই যে আমি 48,500 টকা দিম বা 32,500 টকা দিম। গতিকে যেতিয়াই নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জনাই দিব বা কিবা এটা তৰফৰ পৰা আমি জানিব পাৰিম, তেতিয়া কিন্তু মই আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব আৰু ভিডিঅ'খনত এখন লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰ লগতে মই আপোনালোকক আৰু এটা কথা জনাই দিওঁ যে আপোনালোকে কোনসকল হিতাধিকাৰী আপোনালোকে জিঅ'টেক ঘৰখন আপোনালোকে লাভ কৰিব নোৱাৰিব। ধৰি লওক আপুনি নিজৰ কাৰণে আপুনি জিঅ'টেক কৰিছে, যদি আপোনাৰ লগত পৰিয়াল নাথাকে বা আপোনাৰ জব কাৰ্ড নাথাকে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ সেই নামখন কটা যায়। বহুতে কিন্তু এনেকুৱাকৈ আপোনালোকে জিঅ'টেক ঘৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে। ধৰি লওক আপুনি এজন ল'ৰা মানুহ হয় আৰু আপোনাৰ কাৰণে আপোনাৰ 18 বছৰ হৈছে, সেয়ে আপোনালোকে জিঅ'টেক কৰিছে। আৰু জিঅ'টেক কৰাৰ সময়ত আপোনালোকে ধৰি লওক মই এক্সাম্পল হিচাপে উদাহৰণত মই আপোনালোকে কৈছোঁ, যদি আপুনি বিয়া পতা নাই, তেনেকুৱা ক্ষেত্ৰত যদি আপোনালোকে এজন ল'ৰা মানুহ হয় আৰু যদি আপোনাৰ লগত যদি আপোনাৰ মা দেউতা আছে বা আপোনাৰ কিবা আপোনাৰ ভণ্টি আছে, ভাই ভণ্টি আছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেইসকলে নাপায়। অকল আপোনালোকৰ মাইকী থকা মানুহ মানে ল'ৰাবিলাকে বা আপোনালোকে সেইসকলে আপোনালোকে জিঅ'টেক কৰিছে আৰু আপোনালোকৰ মানে যিটো জব কাৰ্ড আছে, জব কাৰ্ডখন আপোনালোকে দিয়াৰ পিছতে আপোনালোকৰ মানে সেই নামটো থাকিব। কিছুমানে মা দেউতাকক লৈ বা ভণ্টিসকলক লৈ সেইসকলে জব কাৰ্ডখন বনাইছে জিঅ'টেক ঘৰ পাবৰ কাৰণে, তো সেইসকলৰ নামখন কিন্তু ডাইৰেক্টলি কটা যাব। আৰু আপোনালোকে 10 বছৰৰ ভিতৰত যদি চৰকাৰী ঘৰ আপোনালোকে কেতিয়াবা লাভ কৰিছিলে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে বহুতখিনি আপোনালোকৰ ইনভেষ্টিগেশ্যন হ'ব। ইনভেষ্টিগেশ্যন হোৱাৰ পাছতে কিন্তু আপোনালোকৰ ভেৰিফাই যিটো লিষ্ট আছে, লিষ্টখনত আকৌ কিন্তু আপোনালোকৰ ভেৰিফাই লিষ্টখন আহিব। ভেৰিফাই লিষ্টত যদি আপোনালোকৰ নামটো থাকে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেই মানে জিঅ'টেক ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। অন্যথা কিন্তু আপোনালোকৰ ভেৰিফাই লিষ্টৰ পৰা যদি আপোনালোকৰ নামখন কটা যায়, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেই পইচাখন লাভ কৰিব নোৱাৰিব। আনকি আপোনালোকে সেই ঘৰো কিন্তু আপোনালোকে লাভ কৰিব নোৱাৰিব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকে জিঅ'টেক ঘৰৰ মানে আপোনালোকৰ মুঠ বাজেটটো কিমান টকাৰ হ'ব বা আপোনালোকৰ ডিজাইনটো কিমান টকাৰ হ'ব। বাজেট আৰু ডিজাইনৰ বিষয়ত মোৰ অলৰেডি ভিডিঅ'টো বনোৱা আছে। গতিকে ডেছক্ৰিপশ্যনত পাব, লিংকত ভিডিঅ'টো আছে, আপোনালোকে গৈ পিনে ভিডিঅ'টো চাব। আৰু আপোনালোকে কোন ডিষ্ট্ৰিক্টত কেনেকুৱা ধৰণৰ ঘৰ পাব, কিমান টকা বাজেটৰ ঘৰ পাব, আপোনালোকে কেতিয়া ঘৰখন লাভ কৰিব পাৰিব, গোটেইখিনি কিন্তু মই ষ্টেপ বাই ষ্টেপ আপোনালোকে সেইটো ভিডিঅ'ত আলোচনা কৰিছিলোঁ। গতিকে আপোনালোকে ডেছক্ৰিপশ্যনত চাব, লিংকটো আছে, আপোনালোকে গৈ পিনে ভিডিঅ'টো ক্লিক কৰি আপোনালোকে ভিডিঅ'টো এবাৰ চাই ল'ব। গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।